পাইছোঁ। তুমি যি ভাল দেখা। ঠিক আছে, মোৰ একো নাই। তুমি কি ভাল দেখা কৰা। কি হ'ল ন তোৰ? নাজানো, আজি ফোন কৰিছিল। তই চিন্তা নকৰিবি, তোৰ কাৰণে মাহীয়ে ল'ৰা এটা চাই থৈছে নহয়। তই সি আছিলে কাৰণে মই নাই কোৱা। এই হ'ব বিজনেছ ঘৰত আপোনাৰ মা দেউতা বন্ধুজনী আৰু মোৰ বহুত ভাল আপোনাৰ অঁ ভালে ভাল হ'ব দিয়ক দিয়ক। হ'ব দিয়া আৰু আজি আহি ভালেই লাগিলে। এই মাহঁতকো পঠিয়াম, মাহঁতো আহিব লগত লগতে আহিবা, ভাল লাগিলে। আচ্ছা থাকিব বাৰু দিয়ক, যাওঁ। এই মানুহ এনেকুৱা কৰোণা হৈছে বুলি তুমি গম নোপোৱা? আছে সেইটোতো গম নাপাওঁ, মোক কোৱা নাই। হয় নেকি? তাই এতিয়া বাহিৰত আছিলে, বাহিৰৰ পৰা আহিছে। তহঁতৰ কি দৰকাৰ বে, কাৰ ঘৰত কি কৰোণা হৈছে? সেইটো কথা নহয় নহয়, এতিয়া পৰিস্থিতি কি হৈ আছে? পৰিস্থিতি যেনেকুৱা নহওক, আমাৰ ঘৰলৈ আলহী আহিছে, তহঁতি ৰাস্তা মানুহ ৰাস্তাত যা। সেইবোৰ চিষ্টেম নাই। তই কৰোণা হৈ আছে ইয়াত, এতিয়া আপোনালোকে এইবোৰ চিষ্টেম নহ'ব ইয়াত। হ'ব হ'ব দিয়া। তুমিনো আগৰ পৰাই ক'ব পাৰা।
এই ছোৱালীজনী যে ইমান বেমাৰী বুলি তুমি কোৱা নাছিলা কিয়? হয় আপুনি চাওক এজনী ছোৱালীজনী বেমাৰটো হৈছিলে হয় কিন্তু অলৰেডি এতিয়া বেমাৰটো ঠিক হৈ গ'ল। কিন্তু তুমি মোক ক'ব পাৰা। ক'ব লাগিছিলে হ'লেও আমি আপোনাক পিছত ক'ম বুলি কথাটো ভাবিছিলোঁ। তুমি এইটো বহুত ভুল কাম কৰিছা দেই। তুমি জীৱনৰ লগত হেতালি খেলিছা নেকি এইটো? তুমি ক'ব পাৰা মইতো এজনী ছোৱালী জীৱনৰ কাৰণে চাবলৈ আহিছোঁ। নহয় নহয় তেনেকুৱা কথা নহয় দাদা। আপুনি চাওক বেমাৰটো হৈছিলে হয় অলৰেডি বেমাৰটো ঠিক হৈ গ'ল। হয় চলো যাওঁ দেই। ধুনীয়া লাগিছে দেই। কি হ'ল কৰোণা থকা ছোৱালী তই যে লগত লৈ ঘূৰি ফুৰিছ। আবে কৰোণা আছিলে কৰোণা এতিয়া আরে বাদ দিয়া না এইবোৰ বাদ বল। দে। এইবোৰ বাদ দে থ কৰোণা আছে আমালৈকে দি দে আমালৈকে দি দে। উকিলামি নেদেখাবি ইয়াত। ৰাস্তা মাজত ৰখিলামি নহ'ব ৰাস্তাৰ মাজত এইবোৰ উকিলামি নেদেখাবি। কি হ'ল কিন্তু ক'ত ৰাস্তা মাজত নহয় এইবোৰ কি মানে কি এইবোৰ আমাৰ পাৰ্চনেল উকিলামি এইবোৰ হেৰিয়ত দেখাব। এইবোৰ দেখাব বেলেগত দেখাবি যাওঁ। এইবোৰ কোৰ্টৰ এইবোৰ উকিলামি কোৰ্টত দেখাবি। এই ৰাস্তাত বহুত পুৰা আমি দেখিলোঁ। হ'ল খাই আছো তাক বেছি পাখি হৈছে নাই বাকী দুখন কাটিব হৈ গ'ল চিনি পোৱা নাই সেই কালত আজি তাক ফিল্ডে বচাই দিলে নহ'লে আজি ৰাতি বজাই দিওঁ আজি ৰাতি তাক দৌৰিব লাগে আজি দৌৰিব লাগে দিব লাগে হাতে কামে লাগিলেতো ভাল হ'ব দিব লাগিব তাক চিনি পোৱা নাই আমি কোন পাইছে নতুন দা পাই আহি উৰিছে পুৰা ঐ ভাল 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 ইমান আমনি কৰি আছে নি অলপ তেনেকুৱা নহয় বাকী ভাল ঘৰ চবৰ ভাল ওলাই আহিছোঁ মই এনেই এইখিনি টাউনত আছিলোঁ নন্দা আহিছোঁ কোনটো তোৰ ইমান দম কি হ'ল তুমি খেলাখন পাইছোঁ তোক ফিল্ডে বচালে পৰা নাই দি দিবি আমাৰ এটা
ইছ কি হ'ল কেনেকৈ হ'ল হেল্ল' মিষ্টাৰ বৰুৱা হয় মই গগৈ ক'লোঁ হয় আপোনাৰ তাতে এফআইআৰ এখন দৰ্জ কৰিবলৈ আছিলে হয় ইয়াতে ল'ৰাকেইটামানে আহি পিনি আপোনাৰ মোৰ কাষতে ল'ৰা এটা মাৰি পেলাই হৈ গৈছে হয় ঠিক আছে আপোনালোকে অতি সোনকালে একশ্যন লওক ঠিক আছে কি খেলিছ এই পাবজি মাৰিবই পৰা নাই দেখোন এটা কিল হৈছে গ'ল আৰু তোৰ চকুকেইটা এনেকৈ পঠিয়ালি আৰু তোৰ ভাল ক'ৰ পৰা আহিলে ঘৰৰ পৰা আহিলোঁ কেনেকুৱা ভালেনে আছোঁ আৰু ভাত খালি নেকি তই খালোঁ কিহে খালি আলু মায়ে কি কৰি আছে আছে ঘৰৰ পৰা আহিলোঁ পানী খা এনেকৈ যে বহি আছ খচালি পিনি হা এনেকৈ ভাবিব লাগে কথা পাতক মই যাওঁ ভাত খালে নেকি খালোঁ তই আগতে ফোন নকৰিলি কেলৈ ভাতে খাব পাৰিলি ভাত খায়ে আহিলোঁ তই কামত আহিলি নে কামত বুলি নহয় তোক কথা এটা কওঁ বুলিহে আহিলোঁ মই কি কথা বিয়াখন পাতো বুলি ভাবিছোঁ ইমান সোনকালে ডিচিশ্যন ল'লি যে নহয় আজি কিছুদিনৰ পৰা ছোৱালীজনীৰ লগত কথা পাতিছোঁ কিন্তু ছোৱালীজনী আগতে দুবাৰ বিয়া পালে ঘৰত কথাটো কৈছা নাই তাই এতিয়ালৈকে ঘৰত কৈছেনে গম নাপাওঁ মই তোক কথাটো ক'লে ভাল হ'ব বুলিহে ক'লোঁ মা দেউতাহঁতে গম নাপায় মাহঁতকো তেনেকৈ পোৱা নাই বিয়াৰ আগতে কি কাৰণে ভাগিছিল বিয়া আগতে কি কাৰণে ভাবিছে মানে ছোৱালীজনী কৰোণা ৰোগত আক্ৰান্ত তাই বাহিৰত আছিলে কিবা কোম্পানীত নে কিবা পঢ়ি আছিল এতিয়া তাই সেই কৰোণা ৰোগৰ কাৰণে তাই প্ৰথমজনে তাইৰ লগত সম্পৰ্ক শেষ কৰিলে আৰু দ্বিতীয়জনে ঘৰলৈ আহোঁতে কথাটো লুকুৱাইছিলে বোলে ঘৰৰ মানুহে পিছত তেহেঁতৰ ঘৰৰ ওচৰৰে কোনোবা ল'ৰা দুটা মানে পোৱাত ল'ৰা দুজনে উভতি গ'ল বুলি কৈছে তাইৰ গাতনো কি ভুল কচোন তাত তাইনো কি জানে যে তাইৰ গাত যে ৰোগটো হ'ব সেইকাৰণে মই ভাবিছোঁ তাই অন্তত মোক বুজি পাইছে সেইকাৰণে তাইৰ লগত বিয়াখন পাতিব খুজিছোঁ দুইটাই বুজাবুজি আছে যদি আমিনো কি কৰোঁ বেমাৰটোক লৈনো ঘিং কৰি কি লাভ ডক্তৰৰ চিকিৎসা কৰিলে ভাল হয় তাই অলৰেডি চিকিৎসা কৰিলে চিকিৎসা কৰি পিনি তাই ভাল হৈ আহিলে তাই আগতে বেমাৰ হোৱাৰ কাৰণে মন চনবোৰ কেতিয়াবা ভাল নালাগে সেইটো হয় কিন্তু মানুহবিলাকে তাই এনেকৈ চিকিৎসা কৰি অহাৰ পিছতো কিয় তাইক টোল দি আছে তাই ইমান কিয় ঘিণ কৰিছে ঘৰ দুটাৰ যদি মন মিলিছে ঘৰ দুখনৰ যদি মিলে তেতিয়াহ'লে আমাৰনো ক'বলৈ কি আছে মই তাইক নিজৰ বাবে যোগ্য বুলি ভাবোঁ সেইকাৰণে বিচাৰিছোঁ তেতিয়াহ'লে কথাটো ঠিকে আছে দুইখন ঘৰ মিলা মতে কামটো কৰি পেলালে হয় তাকে মই তোৰ লগত কথাটো পাতি পিনি তেহেঁতৰ ঘৰলৈকে যাওঁ বুলি আহিলোঁ ঠিক আছে তেতিয়াহ'লে তই কথাটো সিহঁতৰ ঘৰটো ক আৰু মাহঁতক কবি ঘৰত তাকে যা পোৱালীক মাতি দেগে যামগৈ ঠিক আছে যাওঁ ভালকৈ পঢ়া শুনা কৰিবি আৰু সময়মতে খোৱা বোৱাবোৰ কৰিবি যাওঁগৈ মই যাবি তই বহুত দিন যোৱা হোৱা নাই যাওঁ ব'ল নহ'লে ঠিক আছে আহোঁ দে হ'ব যাওঁ। যা
তুমি দালে দালে তুমি পাতে পাতে তুমি ফুল ফুল খুবা খুবা তুমি হিতি হিত নিহালি তাপ তুমি নয়ে নয়ে তুমি পার পার তুমি হলে দুর্গিয়াত হাহাকার কিনো চাৱনিৰে কৰা চিকাৰ তুমি দালে দালে তুমি পাতে পাতে তুমি ফুল ফুল খুবা খুবা তোমাৰ ঘৰ মোৰ ঘৰ নাজিৰা তোমাৰ নাম মোৰ নাম বিপ্লৱ গগৈ কিবা কৰা নে হয় মই আপোনাৰ আদালতত কৰি আছোঁ নাজিৰা আদালতত দণ্ডানী আদালত আপোনাৰ লগত চিনাকি হওঁ বুলি আহিলোঁ এই বৰষা আৰু মই আপোনাৰ আজি প্ৰায় আমাৰ এমাহমানেই হ'ল আমি দুয়োৱে দুয়ো ভাল পাওঁ কথাষাৰ কৈ আপোনাক যোগ্য বুলি ভাবিহে আপোনাক কওঁ বুলি আহিলোঁ মই আগতো কেইবাবাৰো তাই বিয়া হৈ গৈছে মই এতিয়া সেইবোৰ চিন্তা কৰিব পৰা নাই চাওক মা তাই ইতিমধ্যে তাইৰ অতীতৰ কথা গোটেইখিনি ক'লে তাইৰ অতীতত তেনেকুৱা ৰোগক লৈ বা তাই তেনেকুৱা যি ঘটনা ঘটি গ'ল তাইৰ জীৱনত তাক লৈ মোৰ কোনো উপকাৰ নাই বা মোৰ কোনো তেনেকুৱা আপোনাৰ মানে মোৰ হেৰি না বুলি ক'বলৈ মোৰ কোনো মান্তি নাই তাই মই ইতিমধ্যে কথাখিনি পতা হ'ল সেইবাবেহে আপোনাক কথাখিনি ক'বলৈ আহিলোঁ আৰু ইতিমধ্যে মই মোৰ ঘৰতো কথা পাতিম সেইকাৰণে আপোনাক কোৱাৰ যোগ্য বুলি ভাবিহে ক'বলৈ আহিলোঁ বাকী আপুনি যি ভাল দেখে আৰু নমস্কাৰ এইটো এটা কাল্পনিক চৰিত্ৰ কাহিনী হয় ইয়াক লৈ পিনি আমি এটা কথাই বুজাব বিচাৰোঁ বা আপোনালোকৰ মাজলৈ এটা কথাই ক'ব বিচাৰোঁ যে কৰোণাক লৈ পিনি আপোনালোকে যিখিনি ঘিণ কৰিছে বা কৰোণাক লৈ পিনি আপোনালোকে যিখিনি হতাশ হৈছে সেইটো সিমানখিনিলৈকে ঠিকে আছে কিন্তু কৰোণা লৈ পিনি আমি হতাশ কৰিব লাগে কৰোণা ৰোগীজনক লৈ পিনি আমি হতাশ কৰিব নালাগে ঠিক আমি সেই চৰিত্ৰভাগী ইয়াত সঠিককৈ দাঙি ধৰা হৈছে অৰ্থাৎ আমি ৰোগটোক ঘিণ কৰাটো বা ৰোগটোৰ পৰা আমি আঁতৰি থকাটো এটা অন্য এক কথা কিন্তু ৰোগীগৰাকীক আমি ঘিণ কৰিব নালাগে ইয়াৰ বাবে মাস্ক ব্যৱহাৰ কৰিব লাগে সঘনাই হাত ধুব লাগে চেনিটাইজাৰ ইউজ কৰিব লাগে ঠিক তেনেকুৱা ধৰণৰ কাৰ্যবোৰ আমি হাতত লৈ পিনি আমি নিজকে ৰক্ষা কৰাৰ লগতে নিজৰ পৰিয়ালটো নিজৰ ওচৰ চুবুৰীয়া লগতে সকলোকে নিজক বচাওক আনকো বচাওক ধন্যবাদ